গাইস আজি এঠাইলৈ যাবলৈ ওলাইছো বৰ্তমান হঠাতে যাব লগা হ'ল আৰু সতে হঠাৎ হোৱা প্লেনিং গিলা সদায় ভাল আৰু ইতিমধ্যে মই যিমান কিটা ঠাইত হঠাৎ গৈ আহিছো আৰু তাকে ভাবিলো কি যেহেতু যামে আৰু আপোনালোকক মই সেই ঠাইটো অলপমান দেখাও মানে য'ত শান্তি পায় সেইখিনি ঠাই দেখাটো মানে উচিত বুলি মই ভাবি আছো আজি ব্লগটো এটা বেলেগ ধৰণৰ হ'বলৈ গৈ আছে আৰু প্লেনিং অবিহনে বা ঠিক তেনেকৈ আৰু তাকে দাদা মানে আকৌ ঘূৰি আহিল ফোন কৰিলে মোকো লৈ যাব বোলে তাকে সেইকাৰণে যাব ভাবিলো কি হঠাৎ ওলাইছো আৰু মই ভাবিলো কি ব্লগটো ষ্টাৰ্ট কৰো কৰি উঠি ওলাই যাওঁ আৰু বাকী দাদাই গম পাই বাটত ৰখি আছে বৰ্তমান আমি দাদা মই একেলগে যাম বাকী ভণ্টিহঁত আগতে গুচি গ'ল আৰু এই বস্তুটো আসলতে হ'বলৈ গৈ আছে এটা মিটআপ বেলেগ নহয় মিটআপ আৰু মানে লগ হ'ম আৰু একেলগে বহুতটা আৰু বিশেষ কাৰণ এটা আছে সেই কাৰণটো হৈছে আমাৰ ভাগিনৰ আজি জন্মদিন তাকে আৰু সেই কাৰণে আমি এটা বিশেষ ঠাইত একলগ হ'ম বুলি ভাবি আছো আৰু বাইদেউহঁত আহিব আহিউঠি সেই ঠাইত লগ হ'ব আমিও যে তাতে লগ হ'ম আজি দ্বিতীয় ঠাইলৈ যাম সেই ঠাইটো হৈছে এখন শান্তিপূৰ্ণ ঠাই বহুত ভাল লাগে আৰু ঠাইখিনি আৰু মই আগতে গৈছো বহুবাৰেই গৈছো বুলি ক'ব পাৰি মাজে মাজে গৈ থাকো মই ভাবিলো কি যদি যাওঁ তাতে যাই উঠি মই যিটো শান্তি পাওঁ বা যিটো এটা হেৰি এটা আছে সেইখিনি এটা যদি ব্লগ কৰি আপোনালোকক মই দেখাওঁ তেতিয়া আপোনালোকে হয়তো সেই ঠাইখিনি ভাল পাব আৰু তাৰ হয়তো এই ঠাইখিনি যিখিনি আমি গৈ আছো সেইখিনি ঠাইত হয়তো বহুতে ইতিমধ্যে গৈছেই আমি সেইটো গম নাপাওঁ যদি আপুনি গৈছে তেনেহ'লে ভিডিঅ'টো লাষ্টত শেষত চাই উঠি আপুনিও এটা কমেণ্ট দিব ময়ো গৈছিলোঁ ভাল লাগে বেয়া লাগে আপোনালোকৰ যিটো মনোভাৱ সেইটো দিব মোৰ মানে ভাল লাগে আৰু বিশেষকৈ পাৰ্চনেলি তাকে মই যাম আৰু হঠাৎ সেইকাৰণেই হয়তো ভগৱানেও সেইটোৱে বিচাৰিছে মই যিহেতু ভাল পাওঁ সেই ঠাইটোৰ লগত মোৰ যিটো কানেকশ্যন আছে আৰু হঠাৎ দাদা গৈ আহি আধা বাটৰ পৰা ঘূৰি আহি আকৌ মোক লৈ যাওঁ বুলি ধুনীয়াকৈ ঘূৰি আহিল সেইটোৱে হয়তো মোৰ যাব লগা আছে সেইকাৰণে এনেকুৱা হ'ল আৰু সেইবাবে হঠাৎ একদম চাৰ্ট পিন্ধি আৰু এনেকুৱা ওলাইছোঁ আৰু দাদা ৰখি আছে বেছি দেৰি নকৰোঁ গাইছ আহক আমি একেলগে ভিডিঅ'টি উপভোগ কৰোঁ বলক আচলতে গাইজ আমি যিটো ঠাইলৈ আহি আছিলোঁ সেইটো হৈছে এখন থান আৰু সেয়া হৈছে বাসুদেৱ থান আৰু যাক গাখীৰ খোৱা মন্দিৰ হিচাপে পৰিচিত এক ঐতিহাসিক সম্পন্ন বা ইতিহাস সম্পন্ন এটা ঠাই আৰু গাইজ আহক আমি এইটো বস্তু চাবলৈ গৈ আছোঁ ধুনীয়াকৈ যিমান পাৰি মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে লক্ষ্য কৰিছে নে গাইজ যে ৰাস্তাটোৰ কাষত যে এই ড্ৰেইন ছিষ্টেমৰ বস্তুটো বনাই দিছে সেইটো কিবা এটা ভাল লাগিছে মানে যদি সকলোবোৰ ৰাস্তাতে এনেকুৱা ধৰণৰ ব্যৱস্থা থাকে তেতিয়াহ'লে কিন্তু সুন্দৰ সুন্দৰ ব্যৱস্থা হৈ যায় এইখন হৈছে গেট আৰু তাৰ পৰা ভিতৰত সোমাই গৈ আছোঁ গাইজ আৰু চাওক ইমান এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ আৰু ধুনীয়া ৰাস্তাটো অলপমান সৰু বাৰু চাৰিচকীয়া অহাৰ কাৰণে অলপ বিশেষ অসুবিধা এটা আছে হ'লেও ৰাস্তা বেলেগ ফালে অলপ আগুৱাই গ'লে অলপ বেলেগ এটা ৰাস্তাৰে সোমাব পাৰি কিন্তু আমি অলপ শ্বৰ্ট কৰিছোঁ গাইজ এতিয়া কাৰণ আমি যাব লাগিব দেই সৰু জনোৱা পাই নহয় আমি যাওঁ নেকি আমি যাওঁ নহ'লে আমাৰ হেৰি এই দলংখন বহু দিনৰ আগৰ পৰাই এই অৱস্থাতেই দেখা পাই আছোঁ মানে বাঁহৰ দলং অৱশ্যে যদি স্থানীয় ৰাইজৰ সুবিধাৰ্থে বা দৰ্শনাৰ্থীৰ কাৰণে যদি অলপ ভাল কৰি দিলেহেঁতেন আমাৰ ভাল লাগিলহেঁতেন তাকে আৰু যদি পাৰে বনাই দিবৰ কাৰণে আহ্বান জনাইছোঁ আহিবলৈ গাইজ ইয়াতে পাৰ্কিঙৰ ব্যৱস্থাও আছে আৰু এইখিনি হৈছে এইটো হৈছে মূল মন্দিৰ ভাগ এতিয়া চাওকচোন বৰ ইমান সুন্দৰ পৰিৱেশ লুকেছি ইয়াতে লুকেছি এক সুন্দৰ ঠাণ্ডা পৰিৱেশ আৰু এইটো হৈছে অনন্ত সজ্জাৰ এটা বিশেষ ৰূপটো আৰু এই মন্দিৰটোৰ আহিলেই আপোনালোকে গম পাইছে শুনিও আছে ইমান ধুনীয়া ভক্তিভাৱৰ গীত লগাই থোৱা আছে মেইনখিনি দি আছে মেইন ভৰিখন ধুইয়াও ইফালে আছে গাইজ ভৰি ধোৱা জেগা পিছফালে মুখ চুখ ধুই ল'লোঁ গাইজ ধুলা আগত তাই ৰাস্তাৰ কাৰণে একেবাৰে উপায় নাই বাৰ্থডে বয় ইয়াতে আছে গাইজ এইটো বাৰ্থডে বয় ব্লগাৰ নেকি বোলে এইটো আমাৰ কেমেৰা মানে দিনে থাকে আজি আগত ক'ত আজি আছা
Sao vậy? Inge bude ita. Let's go see the guys. Let's. ৰাইজে বা আমি দৰ্শনাৰ্থীয়ে ইয়াতে চাকি ধূপ বন্তি সকলো ইয়াতে দিব পাৰে মানে ভিতৰত দিয়া এলাও নাই সেইকাৰণে এইটো এক্সট্ৰাকৈ দিয়া হৈ গৈছে আৰু তাৰ লাজ চাওক গাইজ কিমান লাজ তাৰমানে একদম সি মোবাইলটো মই অন কৰাৰ কাৰণে তাৰ একদম লাজত সি ৰ'ব পৰা নাই হেপী বাৰ্থডে ই ধন্যবাদ নিব অকলে দেখোন নাই হেপী বাৰ্থডে মেছেজত কোনে দিছিলে নে এই মন্দিৰ ভাগৰ এটি বিশেষ ইতিহাস আছে আৰু সেই ইতিহাসৰ ভিত্তিতে এই মন্দিৰটিৰ গাখীৰ খোৱা মন্দিৰ হিচাপে জনপ্ৰিয় আৰু এই গাখীৰ খোৱা মন্দিৰটো কেনেকৈ হ'ল বা এই নামটো কেনেকৈ জনপ্ৰিয় হ'ল তাৰ সন্দৰ্ভত মই আমাৰ দেউৰীয়াজনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আমি সৰুৰে পৰাই শুনি অহা মতে এই মন্দিৰটিৰ এটি বিশেষ মাহাত্ম্য আছে আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে এই পুৰোহিতজনৰ আমি অলপমান আভাস এটা লৈছোঁ যদি সম্ভৱ হয় তেনেহ'লে মই তেওঁৰ পৰা কিছুমান অভিজ্ঞতাৰ বিষয়ে এই ভিডিঅ'তে বনাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টি চাই থাককচোন শেষলৈকে যদি সম্ভৱ হয় অন্য এটি ভিডিঅ' যদি বনাই আপোনালোকৰ মাজলৈ আগুৱাই দিয়াৰ চেষ্টা কৰিম আৰু দীঘল হ'লে এইটো ভিডিঅ'ত নহয় এটা অন্য এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ দি দিম আহকচোন এতিয়া ধুনীয়াকৈ এই পৰিৱেশটিৰ আমেজ লওঁ অলপ পটকে আনি মাৰিব লাগিছিল স্থানীয় ৰাইজ আৰু আন দৰ্শনাৰ্থী আৰু আমিবোৰে একলগ হৈ হেঁপাহেৰে আনন্দৰে শান্তিপূৰ্ণভাৱে চাহ খালোঁ আৰু চাহ খাই একেলগে বহি অলপ সময় মন্দিৰ দৰ্শন কৰিলোঁ আৰু বাসুদেৱৰ দশ অৱতাৰ মৃত্যু মৎস্যৰূপ প্ৰথম অৱতাৰটো আৰু এইটো হৈছে কুৰ্ম অৱতাৰ এইটো হৈছে ৩ নম্বৰ ৰূপ বৰাহ আৰু এইটো হৈছে নৰসিংহ বা নৃসিংহ অৱতাৰ বুলি যিটো কয় সেইটো নৰসিংহ অৱতাৰ এইটো বামন অৱতাৰ যিটো বটু বামন বুলি কয় সেইটো বামন অৱতাৰ আৰু এইটো পৰশুৰাম এইটো হৈছে ৰাম জয় শ্ৰীৰাম আৰু এইটো হৈছে হলিৰাম এইটো হৈছে বুদ্ধ বুদ্ধ অৱতাৰ আৰু এইটো হৈছে কল্কি বৰ্তমান ৰূপ লোৱা নাই কলিৰ শেষত হৈবা কল্কি অৱতাৰ কাটি মাৰি মেচেক কৰিবা কিটো বুন্দা মাৰ লিখা আছে এইবিলাক মানে পুথিৰ আমাৰ কিছু ভাগৱতৰ বা কিবা পাঠৰ কথাখিনি লিখা আছে এইটো সুন্দৰ আৰু গাইজ আপোনালোকে যদি এই মন্দিৰটোৰ ইতিহাস ইতিবৃত্ত আৰু বিভিন্ন ধৰণৰ দেউৰীজনৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আৰু এটা ভিডিঅ' আপলোড দিয়া আছে আপোনালোকে সেই তলত ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ সেই ভিডিঅ'টি চাব পাৰে আৰু এই মন্দিৰটোৰ ইতিবৃত্ত আৰু ইতিহাসৰ বিষয়ে জানিব পাৰে
আৰু সেইটোতো বাদে আজি মই নাহা মানুহ মানে বাকী ইহঁত অহা আছিল আমি একে ঘৰৰে হয় মোৰ দাদা আৰু ভণ্টি আৰু মই যেনিবা একেলগে আছোঁ আমি থাকালৈ কি হঠাৎ যে কোনো প্লেনিং নোহোৱাকৈ আহিব লগা হ'ল এয়া হৈছে ভগৱানৰ ইচ্ছা আৰু মোৰ পুণ্যৰ ফল বুলিয়ে কৈছোঁ আৰু ভাগিনহঁত গ'ল তাকে মই বাই বাই দিলোঁ সিহঁতে আটাপাৰি কৈ আছে গাইছ তাকে বাই বাই দিলে আৰু আমিও বাই বাই দিলোঁ আৰু গাইছ আপোনালোকে যদি এই মন্দিৰত আহিব বিচাৰে এই আমাৰ পুৰোহিতজন বা দেউৰীজনৰ নম্বৰটো ইয়াতে দিয়া আছে মন্দিৰতে সমূহীয়াভাৱে মই তেওঁৰ পাৰ্মিশ্যন লৈ উঠি দি দিছোঁ আপোনালোকে যদি আহে কেতিয়াবা আহিলে মানে কণ্টেক্ট কৰি ল'ব পাৰে এই নম্বৰটো টাটা বাই বাই টাটা দিয়া টাটা অলপ আগতে টাটা দিছে এতিয়া মোক দিয়া নাই গাইছ বাবু টাটা বাবু নে এইটো টাটা 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 চিনি পোৱা নাই আকৌ চিনি পোৱা নাই কাৰণে দিয়া প্ৰথমবাৰ দিলা এতিয়াও নাই দিয়া বাই 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 টাটা দিয়া মানে সি চিনি পোৱা নাই মোক বাই 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 আহা গোটে নাই এতিয়াও নাই চিনি নাপায় নাই ভালকে বাৰু দিয়ক আহো টাটা বাৰু